हाय फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। आपलोके एतिया घरत आछे आमी जानो, तो घरत जेतिया आछे तो मैं भाविलो आपनलोकर लगत एटा भिडिओ शेयर करूँ। भिडिओटो हल 2017 2017 भिडिओटो श्रीमद लीलानंद ठाकुर आश्रम जेटू आमी पागल बाबा आश्रम बुली जानो और बहुते जाने। এই আশ্ৰমৰ কিছু ক্লিপ মোৰ হাতত আহিছে মানে আছে আগৰ পৰা আছে। এইটো আমি কম্পিউটাৰৰ পৰা পালো আজি পাই এনেকুৱা লাগিল যে এই ক্লিপবিলাক দেখি মোৰ বিৰাট ভাল লাগিল। তো চিন্তা কৰিলো এই ক্লিপবিলাকি আমি আপোনালোকৰ লগত যদি শেয়াৰ কৰো তো কেনেকুৱা লাগে। চাও ফাৰ্স্ট ক্লিপবিলাক চাও। এই যে আমাৰ অসমৰ ৰাজ্যপাল চাপৰগ্ৰাম পাগল বাবা আশ্ৰমত আহি পালে। তেওঁক এতিয়া ৰিচিপশ্যন কৰি আছে। চাওক বহুত মানুহ সমাগম হৈছে। ভিতরে চল পড়তে হবে। চাওক পাগল বাবার ধ্বনিৰে অসমৰ ৰাজ্যপালক স্বাগতম জনাই আছে। আমাৰ অসমৰ ৰাজ্যপালৰ নাম আপোনালোকে জানেনে? তেওঁৰ নাম আছিল শ্ৰী বনৱাৰীলাল পুৰোহিত। চাওক তেওঁক সবই স্বাগতম জনাই আছে। আপোনালোকে চাই আছে ইয়াতে শ্ৰীমদ নীলানন্দ ঠাকুৰ পাগল বাবাক সাক্ষী ৰাখি 51 জোৰা বিয়া হৈ আছে আৰু তাত উপস্থিত আছে আমাৰ অসমৰ ৰাজ্যপাল। কিমান ধুনীয়া এটা পৰিৱেশ চাওক।
এই যে আপোনালোকে 51 জোৰা বিয়া যে চালে এইটো কিন্তু আমাৰ অসমৰ ৰাজ্যপাল নিজে উপস্থিত থাকি তেওঁলোকৰ বিয়া কৰাইছিল হয় এনেকুৱা ক্লিপ যদি আপোনালোকে আৰু চায় তেতিয়াহ'লে মই দিব পাৰোঁ কিন্তু তাৰ কাৰণে মোক অলপ এনাৰ্জি লাগিব আপোনালোকৰ এনাৰ্জিটো কি এটা লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু এটা কথা মোৰ চেনেলত যদি আপোনালোকে নতুন হৈ থাকে ছাবস্ক্ৰাইব কৰক আপোনালোকে ঘৰত থাকক ময়ো ঘৰত আছোঁ আৰু সুস্থ থাকক বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'লৈ